ভিতৰত কোন আছে? এইমাত্ৰ পলাই যোৱা উগ্ৰপন্থীজন কোন আছিল? কিন্তু পলাইছে কি? নাটক কাগজ কৰিছ এইবিলাকে কান্দে খবৰ নচলিব। ডেকা বুঢ়া এইবিলাক মানে কিবা অশান্তি কৰিবি চালা। কান্দে কোনো খালি যাব নোৱাৰিব। উগ্ৰপন্থীটো কোন আছিল? সঁচাকৈ কৈছো চিনি নাপাওঁ। তোৰ বেকা লাগিছে। নাম কপিৰাটো স্যাৰ ল'ৰাটো ধৰিব নোৱাৰিলো। নদী পাৰ হৈ গৈছে। নদী খুলি লাগিছে ছাৰ। উগ্ৰপন্থীটোৰ নাম কি? আৰু তোৰ মাৰে চাহভাগ খোৱা এইবোৰ তই ইয়াৰ পৰা পলাই যোৱা। চিনি নাপাওঁ বুলি কৈছে এখেতক। চালা নাটক বেছি হৈ গৈছে। নাটক বেছি হৈ গৈছে। আৰে পেৰামিলিটাৰী চাৰ্টিফিকেট কি কাম আছিল? মোৰ পত্নী হয়। তেতিয়ালৈকে হাতে দিব নোৱাৰি। হাত দীঘল মানুহ চিধাই SPDCক ফোন কৰি দিব। কিবা কাৰণত তেৰা হ'ব লাগিলে SPDC একো নকৰে। চালা বাহিৰৰ উগ্ৰপন্থী আহি আমাৰ ইয়াত বহুত সহায় কৰিব বোলে আমাৰ এই খাল খোৱা অসমীয়া কেইটা। একাকাৰ কৰি পেলাইছো। এতিয়া কাৰ কাৰ দিনডাল একাকাৰ হৈ যায় তাৰ বুদ্ধি কথা দিব। এইবাৰ মাইকী মানুহ কাৰণে একো বুজি পোৱা নাই। মানুহেতো লাগিছে নন্দিতা সৈতে বোলে কিবা কথা আছে। মোৰ সৈতে মই তই নাই বুলি ভিতৰলৈ পানী নিবলৈ যাওঁতে পুলিচ আহি বৰচোন তই ঘৰৰ মানে তোমালোক আমি আহি আছে। প্ৰবঞ্চকৰ লগত নাথাকে বোলে আপোনাৰ প্ৰবঞ্চক নহয় কি? তুমি জানাই কি চাকৰি কৰে? আৰ্মি চাকৰি কৰি মোক নজনাকৈ মোৰ নিয়ম আইনটো দিছে কেলে? আমাক এই মানুহটো প্ৰবঞ্চক তোৰ বিয়া আমি ঘৰৰ পৰা ঠিক কৰিছিলোঁ। এওঁ কি কৰে ক'ত থাকে তই শুনিছিলি? কোনো সম্পৰ্ক নাই এখেতৰ লগত মোৰ। আপুনি ওলাই গ'লে ঘৰখনৰ মানুহ বতাহ সোমালেহেঁতেন। বতাহ বন্ধ কৰি ৰখা ভাল পাওঁ। ইয়াত আমাৰ অঞ্চলতে বন্ধুক চাব লাগিছে। দহ বাৰটা বন্ধুক 10 মিনিটত চাব কৰি আজৰি। মোৰ প্ৰতি জন্ম আপোনাৰ বেয়া খবৰ পাইছো আঁতৰাব পাৰিছে। আপুনি আমি বেয়া পায় ঠিক কিন্তু মই আমি পিছাটো আপোনাতকৈ হয়তো আপোনাতকৈ বেছি। ছোৱালীক বিয়া দিয়াৰ পাছত মাকৰ ঘৰত আলহী সদায় থাকিব নোৱাৰে। হাতটো আমাৰ নিজৰ হাতৰ আঙুলি কেইটা সমান এনে প্ৰতিটো মানুহে একে হ'ব কেনেকৈ? দেউতাৰক হত্যা কৰা আৰ্মিকেইটা বেয়া আছিল বাবে জোৱাই কথা কোনো কাৰণ নোহোৱাকৈ বেয়া পাবি? ঠিক কৰিবি এইটো কেনেকুৱা কথা? জীৱনটোৰো তাল লৈ থাকে। এটা তাল যদি তই বিষ কৰিলে বাকীটো তাল ধৰিব নোৱাৰিবি। আকাশটো যাবই নোৱাৰিবি। ডাঙৰ কথাটো হ'ল কিন্তু পাগলৰ দৰে ভাল পায়। তাক হেৰুৱাবি নহ'লে গোটেই জীৱনটো লাভন্য বিচাৰি কাকলি হবি তই। মোৰ ঘৰত থাকিবলৈ দিবানে নেকি? আলহী হিচাপে আহিবি, গৃহস্থ হিচাপে থাকিব নোৱাৰিবি। সমাজৰ পৰত তাইক পেলাই
চিনি পাওঁ অৱশ্যে খং কৰি কিন্তু তোমাৰ মনত পালে সকলো পাহৰি যাম তার এই খংটো মনে পড়ে এই খংটো তার হাতে এদিন ডাঙর ভুল করা বোঝা লাগে